দেৱতাৰ চক্ৰান্ত আপুনি কি বুজিব? এয়া এই পথ সপ্তদলৰ পথ। আৰু ইয়াক যদি আমি প্ৰথমৰ পৰা গণনা কৰোঁ, এয়া পাব প্ৰথম, দ্বিতীয়, তৃতীয়, চতুৰ্থ, পঞ্চম, ষষ্ঠ, সপ্তম, অষ্টম। আকৌ যদি ইয়াক আমি অষ্টমৰ পৰা গণনা কৰোঁ, অষ্টম, সপ্তম, ষষ্ঠ, পঞ্চম, চতুৰ্থ, তৃতীয়, পঞ্চম, অষ্টমে অষ্টম, অষ্টমে প্ৰথমে অষ্টম, অষ্টমে প্ৰথম। পূৰ্ণ অৱতাৰী শ্ৰীকৃষ্ণৰ হাততেই যে তোৰ মৃত্যু সমাগত, সেইদিন অতি সমাগত। নাৰায়ণ নাৰায়ণ। মহাৰাজ, প্ৰথমে অষ্টম, অষ্টমে প্ৰথম, প্ৰথমে অষ্টম, অষ্টমে প্ৰথম।